নমস্কাৰ পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক লৈ যাবলৈ ওলাইছোঁ এখন নতুন ঠাই, নতুন ৰিজৰ্ট, SM ৰিজৰ্ট। নামটো হয়তো সকলোৱে শুনিছেই, গতিকে ব'লকচোন যাওঁ ভিতৰলৈ। এইফালে গাড়ী পাৰ্কিং এৰিয়াটো বহুত ডাঙৰ, চাওকচোন। ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। গেটত সোমাওঁতে আৰু পাৰ্কিঙত কিন্তু একো পইচা নালাগে, সম্পূৰ্ণ বিনামূলীয়া। আমাৰ মৰম শুই আছিলে, এই টোপনিৰ পৰা উঠিয়ে ডাইৰেক্ট পানী, কোনে পায় আৰু চাওকচোন চকুকেইটা। এইফালে সৰু ল'ৰা ছোৱালী খেলাও আছে, দেখিছে? ইমান ভাল পাব ল'ৰা ছোৱালীবিলাক গ'লে। আমাৰ এয়া ছাৰে চকু মোহাৰি মোহাৰি আহিছে আৰু। সেয়ে আমাৰ মৰম পূৰা চাৰ্জ হৈ গ'ল, এতিয়া খেলিছে। এটা ফেমিলিৰ কাৰণে বিৰাট ধুনীয়া জেগা হয়, ডাঙৰ সকলৰ কাৰণেও ভাল, সৰু ল'ৰা ছোৱালীৰ কাৰণেও খেলিবলৈ জেগা আছে, বহিবলৈ জেগা আছে, ফটো মাৰিবলৈ জেগা আছে, এক্সট্ৰাকৈ ফটো কৰ্ণাৰো আছে। বিৰাট ধুনীয়া জেগা আৰু এটা ৰিলেক্স ফিল কৰিছোঁ মানে আমি কালি গৈ। এইটো এটা খোৱা জেগা হয়, আপুনি ইয়াত বিভিন্ন ধৰণৰ আছে, কেবিন আছে আৰু এনেকুৱা আছে, আপুনি য'তে মন যায় তাতে বহিব পাৰিব। আমি প্ৰথমে ইয়ালৈ গৈছিলোঁ, কিন্তু মৰমৰ উৎপাতত আকৌ ওলাই আহিবলৈ বাধ্য হ'লোঁ, চাওকচোন। এইটো এটা বেলেগ এটা হয়, ইয়াত আহিও আমাৰ ছাৰৰ উৎপাত আৰম্ভ হৈ গ'ল, ইয়াত দেখিছেই নহয়। খাবলৈ অৰ্ডাৰ দিওঁ, লাষ্টত এনেকৈ বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হ'লোঁ। এয়া ফাইনেলি আমি ঘৰলৈ যাবলৈ ওলালোঁ আৰু উৎপাতত মানে একো খাবলৈ নাপালোঁ, সেইকাৰণে মানে এয়া পেকিং কৰি লৈছোঁ। এয়া আমাৰ মানে মৰমৰ উৎপাতত। সেইকেইটা কুকুৰকেইটা চাওকচোন, ইমান ধুনীয়াকৈ শুই আছে। সিহঁতক আকৌ ফেনো লগাই দিছে দেই। আমাৰ মৰমৰ ভাষাত সেয়া হৈছে টাইনি। এইফালে এজন ৰজা শুই আছে, জাৰ্মান চাফাৰীজন। পুনৰবাৰ কৈছোঁ, ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।